সজাগ হ'ব লাগিব। চৰকাৰে লকডাউন কৰিব পাৰে, কাৰফিউ দিব পাৰে, বিভিন্ন কামবিলাক কৰি আছে। তো এতিয়ালৈকে আমাৰ অসমত মেনেজেবল এটা চিটুৱেশ্যন থকাৰ কাৰণে গভৰ্ণমেণ্টে যিমান পাৰে চাই চিতি প্ৰট'কলবিলাক মেইনটেইন কৰিবলৈ কৈ আছে। কিন্তু মই ভাবোঁ যে দুটা ৱেভ যিহেতু আহি গ'ল ক'ভিডৰ, এতিয়া চবেই গম পোৱা হৈ গৈছে যে ক'ভিডটো কেনেকুৱা হয়। তো সেইকাৰণে নিজে নিজে আমি সজাগ হ'ব লাগে। সেইকাৰণে যোৱা 1 জানুৱাৰীত যিটো আছিলে তাত মানে পিকনিকবিলাক অলপ নিয়ন্ত্ৰণ কৰাৰ কাৰণে মদ খোৱাবিলাক যথেষ্ট কমত আছে। এতিয়া আমাৰ ভোগালী বিহু আছে, পিকনিকৰ সময় চলি আছে। মই সকলোকে অনুৰোধ কৰিছোঁ, নট অনলি পিকনিক, চবেই অলপ সজাগ হৈ চলিব লাগে। আৰু যদি কোনোবা চৰ্দি জ্বৰ হৈছে বা তেনেকুৱা অলপ নিজৰ গা বেয়া লাগিছে, তাৎক্ষণিক টেষ্ট কৰিব লাগে, নহ'লে সি কেৰিয়াৰ হয়, বেলেগতো সি মানে বিয়পোৱাৰ কাৰণে চান্স থাকে। তো সেইকাৰণে কোনো যাতে সেইটো লাপৰৱাহী নকৰে, মই সকলোকে অনুৰোধ কৰিছোঁ। আৰু আমাৰ যিখিনি হস্পিটেল আছে, ইয়াত অক্সিজেনৰ ব্যৱস্থা বা বিভিন্ন ফেচিলিটিছবিলাক আগতে ডেভেলপ কৰা আছে। গতিকে এটা লেভেললৈকে সেইটো মেনেজেবল হয়। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা যিটো ফাৰ্ষ্ট ৱেভ আহিছিলে, ছেকেণ্ড ৱেভ, সেই পিক সময়তো সেইটো মেনেজ কৰিবলৈ সক্ষম হৈছে। বাকী ৰাইজক, বড়ো, অসমীয়া যিমান যি ৰাইজ আছে আমাৰ সকলো জনগোষ্ঠীকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ভোগালী বিহু উৰুকা চবেই ভালে ভালে যাওক, সেইটোকে কামনা কৰিছোঁ। আৰু ইয়াৰ লগতে আমাৰ যিবিলাক কাম আমি হাতত লৈছোঁ, 2021 চনত বহুতখিনি ষ্টাডি কৰিলোঁ, বহুতখিনি গম পালোঁ। এতিয়া আমি কাম কৰিবলৈ ওলাইছোঁ। আৰু আজি ইয়াতে হেণ্ডলুমৰ এটা SOPDৰ দ্বাৰা এটা কনষ্ট্ৰাকশ্যন হ'বলৈ গৈ আছে। ওদালগুৰিত সেইটো অলৰেডি ইনাগুৰেশ্যন কৰা হ'ল। তো বহুত ঠাইত আমি হেণ্ডলুমৰ কাৰণে ট্ৰেইনিং চেণ্টাৰ আমি স্থাপন কৰিবলৈ গৈ আছোঁ। আৰু এইবাৰ প্ৰায় 5,000 মহিলাক আমি ক্লাষ্টাৰত ইনভলভ কৰিব বিচাৰিছোঁ, যিসকলক নেকি আমি লুম দিয়া হ'ব আৰু ট্ৰেইনিং দিয়া হ'ব। আৰু ইয়াৰ লগতে হেণ্ডলুমৰ কাৰণে 380 crore এটা প্ৰপ'জেল আমি তৈয়াৰ কৰিছোঁ অহা 3 বছৰৰ কাৰণে। আৰু এই বছৰ আমি 80 লাখ কেচৰু প্লেণ্টেশ্যন কৰিবলৈ গৈ আছে। কাৰণ কেচৰুৰ পৰা যিটো আমাৰ আমি পাত পাওঁ, সেই পাতটো তাতে ব্যৱহাৰ কৰিব লাগে খাদ্যৰ কাৰণে পকৰ। তো সেইবিলাক প্লেনিংবিলাক প্ৰপাৰলি কৰা হৈছে। আৰু মোৰ এটা বিশ্বাস আছে যে হেণ্ডলুমটো যদি ভালকৈ কৰিব পৰা যায়, এৰীটো পূৰা এছিয়াত আমাৰ নাম আছে, সেইটো যদি ভালকৈ কৰিব পৰা যায়, আমাৰ ইকনমিটো তাৎক্ষণিকভাৱে চেঞ্জ হ'ব। আৰু সেইটো আগৰ যিটো ট্ৰেডিশ্যনেল ৱেট কৰি আছিলে, সেইটো অলপ কমাৰ্চিয়েল ৱেট কৰিবৰ কাৰণে আমি এডভান্স টেকন'লজিবিলাক আনিবলৈ চেষ্টা কৰি আছোঁ। স্পিনিং মেচিনটো আমি এইবাৰ অতি শীঘ্ৰে স্পিনিং মেচিন এটা ডাঙৰ স্পিনিং মেচিন আনিবলৈ গৈ আছোঁ। আৰু যিটো হেণ্ডলুম আছে, তো সেইটো ক'তবা এনেকুৱা উৰা বাতৰিবিলাক ওলাই থাকে, এতিয়ালৈকে তেনেকুৱা একো খবৰ নাই। মানুহে ডাঙৰীয়াই এনাউন্স কৰি থৈ গৈছে। এতিয়া আমি ডাটা ছাবমিট কৰিছোঁ। আমাৰ নৱনিৰ্বাচিত MLA ডাঙৰীয়াই কিমান ৰাস্তা লাগে, দলং লাগে, এসপ্তাহ হোৱাৰ লগে লগে লিষ্ট দিছে। সেই লিষ্ট আমি ছাবমিট কৰিছোঁ। আৰু গোসাইগাঁও অঞ্চলৰ কাৰণে বহুত কাম হ'বলৈ গৈ আছে। কলেজ নিৰ্মাণ হ'ব, ইয়াত BPR নেতাৰ দায় হ'ব। কালি UPPL যদি শেষ হয়, ইয়াৰ কাৰণে যে আমি BPFক দায় দিব নোৱাৰোঁ, আমাৰে দায় হ'ব এইটো। চ' সেইকাৰণে যিয়ে হওক, ভোগালী বিহুৰ উৰুকাৰ মই BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু তেখেতৰ সতীৰ্থবিলাককো উৰুকাৰ মানে শুভেচ্ছা জনাইছোঁ। ঠিক আছে। তেখেতে যিহেতু আজি মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈ আছে, কিন্তু আমাৰ যিটো দায়িত্ব সেইটো যাতে সকলো পালন কৰে, মই সেইটো অনুৰোধ কৰিছোঁ।